My YouTube channel আপোনালোক সকলোকে গীতি কিচেনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ ভালে গতিকে লৈ এতিয়া হাজি কাছি ধুনিয়াকে ওলাই লৈছো আৰু এটা বহুত ভাল লগা অনুষ্ঠানলৈ যাম মই ভাবিলো আপোনালোককো লগত লৈ যাও আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব আৰু হেকলৈকে ভিডিঅ'টো চাব বুলি মোৰ আশা আছে আৰু গতিকে লৈ আপোনালোকে দেৰি নকৰিব ভিডিঅ'টো লগতে থাকিব মোৰ লগত থাকিব আৰু বহুত ভাল লগা অনুষ্ঠান আৰু বহুত ভাল ভাল মানুহ আহিব তাতে আপোনালোকৰ মই দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো গতিকে লৈ যিসকলে প্ৰথমৰ পৰা মোৰ ভিডিঅ' চাই আহিছে প্লিজ তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু যিসকলে আজি প্ৰথম মোৰ ভিডিঅ' চাইছে তেওঁলোকক এটা অনুৰোধ কৰিছো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষত যিটো বেল বটন আছে সেইটো প্ৰেছ কৰি অল কৰি থব তেতিয়া আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকিব সময়মতে ঠিক আছে লেটছ গো আমি এটা ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাম বলক এফালে আহি পাই গ'লহি স্কুল আৰু আপোনালোকক দেখুৱাম যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব চাই পিনি মৰম দিব এইবিলাক ল'ৰা ছোৱালীবোৰে খেলি আছে পুৰা খেলি আছে ভাল লাগিছে আচলতে বাকীখিনি আপোনালোকক দেখুৱাই যাম চাই পিনি মৰম দিব ঠিক আছে ব'লক তেনেহ'লে অনুষ্ঠানটোৰ মাজলৈ আমি এয়া মই উপস্থিত আছো এখন বিদ্যালয়ত আৰু বহুত ভাল লাগিছে এটা পবিত্ৰ অনুষ্ঠান দুজন ভাইটি বিপুল গগৈ আৰু বিশ্বজিৎ নিয়োগৰ চিন্তাধাৰা আৰু প্ৰচেষ্টাৰে আজি শিৱসাগৰ টেক্সি মথাদাং গাঁৱত আচলতে আমাৰ গাঁৱতে এখন বিদ্যালয় অপেনিং কৰিবলৈ লৈছে গতিকেলৈ এই শুভ মুহূৰ্তটোত ময়ো উপস্থিত আছো নিজকে বহুত ভাল লাগিছে বহুত মানে আনন্দৰ বিষয় গাঁৱত এখন বিদ্যালয় পুনৰ প্ৰতিষ্ঠিত হৈছে মোৰ ফালৰ পৰা তোমালোক সকলোকে ভাইটি দুটা লগতে তেওঁলোকৰ সহধৰ্মিনী দুগৰাকীও আছে মৈত্ৰী আৰু মিনময়ী তোমালোক সকলোকে মই অভিনন্দন জনাইছো তোমালোক আগুৱাই যোৱা তোমালোক সফল হোৱা আৰু এয়া কাৰ্যসূচী আৰম্ভণিতে বৃক্ষৰোপণৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইয়ালৈ বিশিষ্ট অতিথি কেইবাজনো আহিছিলে তাৰে ভিতৰতে অন্যতম হৈছে শুভ উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছে ডক্টৰ নিৰুপমা মহন্ত বাইদেউ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব চাই ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু লাইকো কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈকে চাব ভাল পাব বুলি আশা কৰিছোঁ অনুষ্ঠানটি সুন্দৰকৈ আগবাঢ়ি দিব ন বাইদেউ আদৰণি জনাবলৈ অনুৰোধ জনাইছো এয়া ডক্টৰ নিৰুপমা মহন্ত বাইদেউ বাইদেউ লক্ষ্মীকান্তং কমলনয়নং জ্ঞানতম বন্দে বিষ্ণু Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways.
এইফালে মাহী হয় দেই, লগ পাই গ'লো, ভাল লাগিছে মানে লগৰ ছোৱালী মাহী হয়, গতিকে মোৰো মাহী হয়। এইফালে মাহী ভাল লাগিছে। খুৰী ন? হয় নি? অঁ হয় হয় নি? মৃদুস্মিতা সুস্মিতা হাজৰিকা ন? হয় নি? থেংক ইউ দেই। হয় নি? গমেই নাপাওঁ মানে ভিডিঅ' চাই গতিকে ভাল লাগিছে লগ পাই গ'লো। মানে এনেই কথা পাতি আছোঁ, তাৰপিছতে নাজানো মানে কৈছে ভিডিঅ' চাওঁ বুলি, তাৰপিছত বহুত ভাল লাগিছে আচলতে। এইফালে শিশুসকল আকৰ্ষিত হ'ব পৰাকৈ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে, খেলাৰ মাজেৰে যাতে সিহঁতে পঢ়াৰ প্ৰতি আগ্ৰহী হয়। সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ শ্ৰীযুত দিগন্ত। ইয়াৰ পিছতে ইয়াত উপস্থিত থকা বিশিষ্ট অতিথিসকলে ইমান সুন্দৰ ভাষণেৰে সকলোৰে মন মোহিত কৰিছিলে। মইতো বহুতেই আপ্লুত হৈছিলোঁ ভাষণ শুনি, কিন্তু সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নোৱাৰোঁ কাৰণ দীঘল হৈ যাব। ডক্টৰ নিৰুপমা মহন্ত বাইদেৱে অকণমান শ্বেয়াৰ কৰি দিছোঁ আৰু বাকীসকলে ক্ষমা কৰিব। হ'বলৈ ভৱিষ্যতে এজন নাগৰিক হ'বলৈ দেশৰ এজন সুযোগ্য ব্যক্তি হ'বলৈ যিকেইটা দিশৰ প্ৰয়োজন হয়, সেইকেইটা হৈছে প্ৰথমতে হৈছে শিক্ষা, দ্বিতীয়তে হৈছে আধ্যাত্মিক চিন্তা, তৃতীয়তে হৈছে সমন্বয়, তাৰমানে সকলোৰে প্ৰতি ভাৱাপন্ন হোৱা, আৰু পিতৃ মাতৃৰ প্ৰতি, জ্যেষ্ঠজনৰ প্ৰতি, শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি তেওঁলোকৰ মাজত জন্ম দিয়া। এই আটাইকেইটা ভেটিটো হৈছে একোখন প্ৰাক প্ৰাথমিক বিদ্যালয়। তেওঁলোকক উপদেশে নহয়, আদেশেৰে নহয়, খং কৰি নহয়, ধেমালি চলে, খেলাৰ মাধ্যমেৰে তেওঁলোকক কিছুমান কথা শিকোৱা যায়। অতৰ্কিতে শিশুৱে শিকে, আমি নাজানো শিশুৱে কেতিয়া শিকে। শিশুসকল শ্ৰেষ্ঠ দাৰ্শনিক, তেওঁলোকে দৰ্শন জানে, তেওঁলোকে কাৰ কি মনৰ ভাৱ, কোনে কি ভাবিছে সেই কথা তেওঁলোকৰ মনৰ ভিতৰৰ উপলব্ধি কৰিব পাৰে, তাক কিন্তু প্ৰকাশৰ মাধ্যম আছে। আৰু সেইখিনি কাম কৰিব পাৰিব একোখন প্ৰাথমিক বিদ্যালয়। কাৰণ আমি জানো একোজন শিশু কেইটামান পৰিৱেশৰ মাজত তেওঁলোক ঘৰ হৈ উঠে। প্ৰথমটো পৰিৱেশ হৈছে ঘৰুৱা পৰিৱেশ, দ্বিতীয়টো পৰিৱেশ হৈছে বিদ্যালয়ৰ পৰিৱেশ, তৃতীয়টো পৰিৱেশ হৈছে সামাজিক পৰিৱেশ। এনেকৈ বিভিন্ন পৰিৱেশৰ মাজেদি তেওঁলোকে একোজন মানুহ হয়, ভৱিষ্যতৰ সুস্থ মানুহ হয়। প্ৰথম ঘৰখনে হৈছে পিতৃ মাতৃ। পিতৃ মাতৃ শিশুৰ প্ৰথম ভাষাত জ্ঞান দিয়া, আধ্যাত্মিক চিন্তা দিয়া, দেশত প্ৰেম শিকোৱা, ইজনৰ প্ৰতি সিজনৰ ভাল ভাৱ শিকোৱা প্ৰথম পৰিৱেশটো হৈছে পিতৃ মাতৃ, বিশেষকৈ মাতৃগৰাকী। গৰ্ভত সন্তান থাকোঁতেই আটাইতকৈ নিকটতম পৰিৱেশ হৈছে শিশুৰ মাতৃগৰাকী। সেইকাৰণে আমাৰ শাস্ত্ৰসমূহত কৈছে, প্ৰহ্লাদৰ কথা আপোনাসকলে জানে, এইটো নকওঁ আমি। প্ৰহ্লাদে কেনেকৈ গৰ্ভত থাকোঁতে ভাগৱতৰ কথা শিকিছিলে, আৰু সেইকাৰণে তেওঁ এজন মহান ভাগৱত বক্তা পণ্ডিত হৈছিলে, দেশক মানৱ প্ৰেমী হৈ গঢ় লৈ উঠিছিলে। তেওঁ ক'ব পাৰিছিলে, নাহি ভকতটো জাতি অজাতি বিচাৰ, কৃষ্ণৰ ভক্তিত সমস্ত ৰক্ষা। আৰু সকলোকে সমানে সমস্ত ভিতৰতে ব্যক্তি আছো মই হৰি, সকলো মানুহ আছে নিৰ্দিষ্ট বুদ্ধি কৰি, এনেধৰণৰ কথা প্ৰহ্লাদে ক'ব পাৰিছিলে। কেনেকৈ প্ৰহ্লাদে কিন্তু অধ্যয়ন নকৰাকৈ পাৰিছিলে, গৰ্ভতে মাতৃক গৰ্ভতে শিক্ষা পাইছিলে। অথচ প্ৰহ্লাদৰ আনকেইটা ককাৰ পাৰে অনুলাস নীলাস তাহাঁতি অসুৰ হৈ ৰ'ল। ইয়াৰ সুন্দৰ উদাহৰণ কেনেকৈ মাতৃ গৰ্ভতে সন্তানে শিক্ষা পায়। আৰু তাৰপিছতে প্ৰাথমিক শিক্ষা লয়।